अदालगुरियाव खमैबो 300सा सुबुङा कंग्रेसआव हाबफैबाय। अदालगुरियाव आइ कंग्रेसनि बाना। दिनै अदालगुरि जिल्लानि जिल्ला कंग्रेस भवनाव सोद्रोमा थिसननाय हाबाफारि लायो। बे हाबाफारियाव अदालगुरि जिल्लानि गोबां सुबुंफोरखौ जयेन जानायखौ नुनो मोन्दों। बे हाबाफारियावनो बिबुंथिनि गेजेरजों दानि बीजेपी सरकारखौ सोंखारिनायखौ नुनो मोननाय जायो। रायजोखौ फेन बन्द खालामना दंफां सिङाव थानो खावलायो दानि सरकारा आरो गोबां रावजों बीजेपी सरकारखौ सोमावहोदों। যে লাইটটো বন্ধ কৰি দিয়ক, ফেন বন্ধ কৰি দিয়ক, গছৰ তলত বহি থাকক। আজিৰ পৰা 100-150 বছৰ আগতে আমাৰ মানুহবিলাক গছৰ তলতে আছিল গৰম দিনত। ফেন ইলেক্ট্ৰিচিটি নাছিলে। কিন্তু এতিয়া বিধানসভাৰ অধ্যক্ষই 22টা এচি লগাই ঘৰত আৰু 22টা এচি লগোৱা খবৰটো যিখন পেপাৰ অগ্ৰদূতত ওলালে ফটো সতি এতিয়া পেপাৰখনৰ এডভাৰটাইজমেণ্ট চৰকাৰে বন্ধ কৰি দিছে যে এই সঁচা কথাটো কেলে ওলাব লাগে। এজন মানুহে ঠাণ্ডাত গৰমত ঘৰটো ঠাণ্ডা কৰিবৰ কাৰণে ফেন নহয়, টেবুল ফেন নহয়, 22টা এচি লগায় আৰু আমাক কৈছে যে গৰম আহিলে ফেন অফ কৰক, লাইট অফ কৰক, গছৰ তলত বহি থাকক। দৰৱৰ দাম বাঢ়িছে, আপোনালোকে জানে যোৱা বছৰটোত 5 বাৰ দৰৱৰ দাম বঢ়াইছে। যেতিয়া অসম চৰকাৰৰ মন্ত্ৰীক সোধা হ'ল যে দৰৱৰ দাম কেলে বঢ়াইছে, আমি দুখীয়া মানুহ কেনেকৈ জীয়াই থাকিম? আমাৰ যিকোনো বয়সস্থ মানুহক মাহটোত 500-1000 টকাৰ দৰৱ নহ'লে নহয়। আমি কেনেকৈ থাকিম? দৰৱ ক'ৰ পৰা খাম? পইচা ক'ত পাম? তেতিয়া অসম চৰকাৰৰ মন্ত্ৰীয়ে কি বুলি উত্তৰ দিলে যে আপোনালোকে এলোপেথিক দৰৱ খাব নালাগে, গাঁৱলীয়া দৰৱ খাব। পইচা নাই যদি দৰৱ খাব নালাগে। আপোনালোকে শুনিছে এইবিলাক কথা টিভিত। পেট্ৰলৰ দাম বাঢ়িলে, আজি দুদিনৰ আগতো পেট্ৰলৰ দাম বাঢ়িছে, ডিজেলৰ দাম বাঢ়িছে, গাড়ী ভাড়া বাঢ়িছে, ট্ৰাকৰ ভাড়া বাঢ়িছে। গাড়ী ভাড়া, ট্ৰাকৰ ভাড়া, ৰেলৰ ভাড়া বঢ়াৰ কাৰণে পেট্ৰল আৰু ডিজেলৰ দামৰ লগত আমাৰ সবৰে সম্বন্ধ আছে। আমাৰ সম্বন্ধটো কি যে যেতিয়া পেট্ৰল ডিজেলৰ দাম বাঢ়িব, গাড়ী ভাড়া বাঢ়িব, ট্ৰাকৰ ভাড়া বাঢ়িব, ৰেলৰ ভাড়া বাঢ়িব আৰু আমি যিবিলাক বস্তু খাওঁ, দালি, আলু, নিমখ, মিঠাতেল, পিঁয়াজ, এই বস্তুবিলাক কঢ়িয়াই থকা গাড়ীবিলাকৰ ভাড়া যেতিয়া বাঢ়ি যাব, আপুনি ওদালগুৰি বজাৰত আমাৰ দৰকাৰী বস্তুবিলাকৰ দামটো বাঢ়ি যায়। সাংবাদিকসকলে বিজেপিৰ সভাপতিক সুধিছিলে যে পেট্ৰলৰ ডিজেলৰ দাম ইমান বঢ়াইছে, আমি গাড়ী কেনেকৈ চলাম, আমি কেনেকৈ চলিম? তেতিয়া বিজেপিৰ সভাপতিয়ে ক'লে যে আপোনালোকে খোজকাঢ়ি ফুৰিব, আপোনালোকে চাইকেল চলাব। শ্ৰদ্ধেয় ৰাইজ, মই এই কথাটো এইকাৰণেই কৈছোঁ যে আমি বেমাৰ হ'লে দৰৱ খাব নালাগে, গৰমত আমি ফেন চলাব নালাগে, পেট্ৰলৰ দাম দিবলৈ পইচা নাই, আমি খোজকাঢ়ি ফুৰিব লাগে। আমি সেইবিলাক কথাৰ কাৰণে আমি অসমত কংগ্ৰেছ চৰকাৰ আঁতৰাই পেলাই বিজেপিক আনিছিলোঁ নেকি? বিজেপিক যে আমি দিছপুৰৰ শাসনত বহাইছিলোঁ, আমাৰ যন্ত্ৰণা, আমাৰ সমস্যা বৃদ্ধি কৰিবৰ কাৰণে বিজেপিক আমি আনিছিলোঁ নে আমাৰ যন্ত্ৰণা আৰু সমস্যা কম কৰিবৰ কাৰণে বিজেপিক আনিছিলোঁ? সেই কথাবিলাক এতিয়া আমি ৰাইজৰ মাজত আলোচনা কৰাৰ সময় আহিছে। কংগ্ৰেছে 60 বছৰত কৰিব নোৱাৰা কাম বিজেপিয়ে 60 মাহত কৰিব। সিদিনাখন মই চিৰাং জিলাত গৈছিলোঁ গৰ্জনৰ লগত। তাত এজনী বাইদেৱে মোক ক'লে যে কংগ্ৰেছে 60 বছৰত কৰিব নোৱাৰা কাম ছাৰ বিজেপিয়ে সঁচাসঁচিকৈ কৰিছে। তেতিয়া মই সুধিলোঁ কি কাম কৰিছে? ক'লে যে কংগ্ৰেছৰ দিনত 60 বছৰত এটা গেছ চিলিণ্ডাৰৰ দাম বাঢ়োতে গেছ চিলিণ্ডাৰৰ দাম আছিলে 440 টকা। 60 বছৰ কংগ্ৰেছে শাসন কৰিলে, গেছ চিলিণ্ডাৰৰ দাম আছিলে 440, কংগ্ৰেছে নোৱাৰিলে, বিজেপিয়ে 60 মাহত 1200 টকা কৰি দিলে। গতিকে আপোনালোকে যিবিলাক কাম 60 বছৰত কৰিব নোৱাৰে, বিজেপিয়ে সেইবিলাক কাম এতিয়া 60 মাহত কৰি আছে।
মিঠাতেলৰ দাম 60 বছৰত আমি 70 টকা লিটাৰ কৰিছিলোঁ, এতিয়া 150 টকা পাৰ হৈ গ'ল। আলু গুটি 10 টকা কেজি আমি খাইছোঁ, এতিয়া 40 টকা 50 টকা হ'ল। গতিকে যিবিলাক বস্তুৰ দাম আমি কেজি 10 টকা আছিল কংগ্ৰেছ 60 বছৰৰ শাসনত, এতিয়া বিজেপিৰ 60 মাহত সেইটো 40 টকা হ'ল। আজি ৰাজস্থানত ভাৰতবৰ্ষত এতিয়া 7খন ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ আছে, 7খন ৰাজ্যত কংগ্ৰেছ আছে। ৰাজস্থান, ছত্তীশগড়, হিমাচল প্ৰদেশ, কৰ্ণাটক আৰু বিহাৰ, ঝাৰখণ্ড, তামিলনাডু আমি কংগ্ৰেছ দলে সমৰ্থন কৰি পেলাই চৰকাৰ চলাই আছোঁ। এই 7খন ৰাজ্যৰ ৰাজস্থানত যিটো চিলিণ্ডাৰ আপোনালোকে 1200 টকা 1100 টকাত কিনে, আমি ৰাজস্থানত 30 লাখ পৰিয়ালক আমি 500 টকাত গেছ চিলিণ্ডাৰ দি আছোঁ। আমি 500 টকাত গেছ চিলিণ্ডাৰ দি আছোঁ। কৰ্ণাটকত মুখ্যমন্ত্ৰীয়ে সিদিনা কৈছে যে বিজুলী বাতিৰ দাম বঢ়োৱাৰ কাৰণে ৰাইজে বেয়া পাব নালাগে, মোৰ উপায় নাই। মানে আমাৰ গাঁৱৰ মানুহৰ পকেটত যদি হাত ভৰাই পেলাই মুখ্যমন্ত্ৰীয়ে পইচা পকেট মাৰিব নোৱাৰে, এতিয়া মুখ্যমন্ত্ৰীৰ বোলে উপায় নাই। কিন্তু আমাৰ কংগ্ৰেছ চৰকাৰ আছে।